Hello friends. আজি চাব আহিলোঁ এখন নাটক ঘৰৰ ওচৰৰ এখন যিহেতু মোৰ প্ৰথম ব্লগ ভিডিঅ' সকলোৱে একেলগে চাম এখন নাটক নবীন মাষ্টৰ জীৱন জোৰা খাতে সঁচাকৈ কলংক সানিলৈকে স্পেচিয়েলিষ্ট ভূঞাৰ ট্ৰিটমেণ্ট চলি আছে হঠাতে দেউতাৰ পেটৰ বিষটো ইমান জোৰে বাঢ়ি যায় যে আকৌ অলপ সময়ৰ পাছত নিজে নিজে ভাল হৈ যায় বুজিছানে হেৰা মই ছাৰক হঠাৎ চিনি পালোঁ বুলিহে হয় হয় অন্য ঠাইত হোৱা হ'লে কি হ'লহেঁতেন তুমি নিজে ভাব পাহৰিলা নেকি কমল ঐ কমল ছাৰ ৰাজী তোমাতকৈ বৰ ব্যস্ত যেন দেখিছোঁ দেই মুস্কিল বুজিছানে হ'ব দিয়া অন্য এদিনা আহি চিনাকি হ'ম এই ৰাতি এতিয়া মই আহোঁ দেই দেউতাৰ ৰ'বা দেউতাৰ নামটো চিন্তা নকৰিবা ছাৰক মই নিজে পঠাই দিম আৰু যদি প্ৰয়োজন হয় ছাৰক মই ঘৰত থৈ যোৱাৰ ব্যৱস্থা কৰিম হা মই আহোঁ কমল কমল নবদিলা চাও নিলা এই পাহৰিলোঁ নহয় আংগুলজন বৰ ভাল যে কিমান মৰম কৰে হয় নেকি দেউতা ককাহঁতৰ পেটতে আছে লৈ নানে কিয় আনি নহয় মা ককাই চাগে পেটৰ বিষত কান্দিয়ে আছে কৰা বেকটা দেউতাৰ কিবা তোমাৰ নিচিনা সৰু ল'ৰা নেকি কান্দি থাকিবলৈ ইছ মই দেখিছো নহয় মায়ে ককা কিবা কিবি ক'লে ককাই বিচনাখনত বহি বহি কান্দি থাকে আদি তুমি অকণ ভিতৰলৈ যোৱা মই এফালে যাব লাগে যোৱা দীপক বোলে সেই মেকানিকজনে স্কুলৰ পৰা আনিছে আনিছে কি কোৱাহে এজন অচিনাকি মানুহে মোৰ একমাত্ৰ ল'ৰাক দীপক স্কুলৰ পৰা আনিব মই সহ্য কৰি থাকিম ভণ্টি বদৰ কেকা অচিনাকি মানুহ নহয় হ'লেও তেনেকুৱা আমি একেখন গাঁৱৰে মানুহ একেখন স্কুলতে পঢ়িছিলোঁ কি কৈছা হে কথা নাই বতৰা নাই এজন অচিনাকি মানুহে মোৰ একমাত্ৰ ল'ৰাক দীপক স্কুলৰ পৰা আনিব মিঠাই আৰু টফি খুৱাব মই সহ্য কৰিম তাৰ পাছত ট্ৰিটমেণ্ট কৰিব আংকুলজন বৰ ভাল মোক যে কিমান মৰম কৰিছে দীপ তুমি ভিতৰলৈ যোৱা মা ভিতৰলৈ যোৱা বুলি কৈছো নহয় যোৱা ভণ্টি তোমাক এষাৰ কথা কওঁ কি কথা কিছুমান মানুহ আছে তেওঁলোকৰ সাজ পোছাকযোৰ নাইবা তেওঁলোকৰ উপাৰ্জনৰ পথটোক লৈ বিচাৰ কৰিব নোৱাৰি তুমি মোক জ্ঞান দিব আহিছা নেকি নহয় ধাৰণাৰ পৰিৱৰ্তন কৰিব বিচাৰিছো আজি এজন মানুহক তোমাক চিনাকি কৰিবলৈ তুমি যি ব্যৱহাৰ কৰিলা তাৰ বাবে মই লাজ পাইছোঁ তাৰ মানে মই তোমাৰ লজ্জাৰ কাৰণ তোমাৰ মান সন্মান নষ্ট কৰি দিলোঁ ভণ্টি তুমি ইমান অবুজ হৈ যোৱা কিয় কথাবিলাক অলপ বুজিবলৈ চেষ্টা কৰা মই নুবুজো আৰু বুজিবলৈ চেষ্টা নকৰোঁ মানে তোমাৰ পুৰণি চিনাকি পুত্ৰে এজন মানুহে দীপক স্কুলৰ পৰা আনিব আৰু মই সহ্য কৰি থাকিম যিটো কথা সহজভাৱে ল'ব পাৰি তাক তুমি জটিলতাৰ মাজলৈ ঠেলি দিছা কিয় কি ক'লা এদিন স্কুলৰ পৰা অনা মানে মোৰ ল'ৰা বুলি চিনি পাই এটা চকলেট বা মিঠাই খোৱালেই জ্বলিবা কিডনে কৰা ষড়যন্ত্ৰ নুবুজাই ভণ্টি তুমি মানুহৰ মন কিমান বুজিবা সকলোৱে নাপাব পাৰোঁ নহ'ব গতিকে মই ভাবিলোঁ তুমি বৰ মজা কথা কোৱা হে মই কিন্তু হেড মেকানিক নাই হেড মেকানিক বড়ো চাহ আহিলে আপোনাৰ এষ্টিমেটটো কৰি দিব পাৰোঁ আপোনাৰ এষ্টিমেটটো কিন্তু
পাৰিলে ময়ে কৈ দিব পাৰিম, কিন্তু চেল্ফৰ মটৰ সলাব লাগিব, কিন্তু নহ'লে প্ৰত্যেকবাৰে কিন্তু কৰি বেয়াও আছে, কিন্তু 2 নম্বৰ পইণ্টটো গণ্ডগোল আছে, কিন্তু গতিকে আৱাজটো ভালকৈ লোৱাই ভাল, কিন্তু শুনি যাওঁ। 3 নম্বৰতে আপোনাৰ কেচিছটো ঠিক কৰাই লোৱাই ভাল, কিন্তু অলপ সময় ধৰি নক'ব, শুনক। 4 নম্বৰতে কমপ্লিট অভাৰ ৱেলিং কৰাই লোৱাই ভাল, কিন্তু 5 নম্বৰতে ইমান গণ্ডগোল থকা গাড়ী এখনত এইজন মেকানিকৰ কাৰণে হ'ব, গতিকে মই ভাবিলোঁ আৰু তুমি বৰ মজা কথা কোৱা মই কিন্তু চাইডি বচাই দিলে এতিয়াই মই পেণ্ডেল চিঙি এক্সিডেণ্টে হ'ব। নমস্কাৰ। নমস্কাৰ। গাড়ী এখন চাই দিব লাগে। কাৰ গাড়ী? চৰকাৰী গাড়ী, চাপ্লাই ইনস্পেক্টৰ। কি গণ্ডগোল হৈছে? তেনেকুৱা বিশেষ একো নাই। পোৱালি গাড়ী কি হৈছে তই কথা পাত দেই। যা যা। আকৌ মোৰ লিকত পইচাটো গুচি গ'ল, উপায় নাই। তোমাৰ নাম? পোৱালি। তোমাৰ নাম পোৱালি আৰু মুখৰ এই অৱস্থা, মিছা কৰিলে কিয়? সন্মুখৰ দাঁত দুটা ওলাই বনে নাথাকিলে বুলি ফিৰে নকল ষ্টি মুদ্ৰা বুলিব নেকি? কিন্তু কি হৈছে তাৰ বাচ্চা? চৰকাৰী গাড়ী পিছে গণ্ডগোলটো কি? বিশেষ একো গণ্ডগোল নাই, বাওঁফালে ষ্টেচনত পালে তেনেকৈ কৰিবলৈ একো নাই, পিছত অলপ ধাক্কা মাৰিছে গাড়ীখনে, তেনেকৈ গাড়ীখনে ঠিকে আছে, কিন্তু পাছফালৰ মাতগাৰখনৰ নামৰে ধৰিছে, কিন্তু তেনেকৈ একো কৰিবলৈ নাই। কোন যে থাকেগে দেই, এহেঁতে খালি গেৰেজৰ কাম চাম নকৰে। ইফালে সিফালে খালি এফালে আছো। এই ড্ৰাইভাৰ চাহাবৰ গাড়ীখন কি হৈছে অলপ ভালদৰে চাই দিবি দেই। কিন্তু যাওঁ, কিন্তু যাওঁ গাড়ী মানুহ দুয়োটাকে অভাৰ ৱেলিং কৰিব লগা হৈছে। যাওঁ, কিন্তু যাওঁ। ইমান সোনকালে আহিলি যে তই? কাইলৈ এটা পেৰেণ্টছ ডে আছে নহয়, সেইদিনা অলপ সোনকালে ছুটি দিলে। ককা অহা নাই দিবলৈ? ককাৰ অসুখটো বেছি হৈছে, সেইদিনা বিচনাত পৰি আছে। তোমাক তেনেহ'লে কোনে দিব? কমলদা আহিব নহয়। কমল দাদা যদি তোমাক স্কুলত নাপায়? মই চকীদাৰক কৈ আহিছো। আংকুল, তুমি যে আমাৰ ঘৰত যাম বুলি কৈ যোৱা নাই কিয়? চোৱাচোন, মই গেৰেজটো এৰি গৈ তোমাৰ তালৈ যাব নোৱাৰো। নিশ্চয় এদিন যাম তোমালোকৰ ঘৰলৈ। সঁচা যাম, সঁচা কৈছো। আংকুল, জানা আমাৰ ককা খুব ভাল মাষ্টৰ। তোমাৰ ককাই আমাক পঢ়াইছিল নহয়। ইমানে বিশ্বাস কৰেনে? কৰে। তই পাকঘৰৰ ৰন্ধা বঢ়া কৰি থাকিলে পাক মাৰি চাই যায় নেকি? কেলে চাব? মই কিবা তোমাৰ নিচিনাকৈ ৰুটি মাখন চুকৈ খাওঁ নেকি? সেইটোৱেতো মোৰ লেঠা। মই পাকঘৰত কিবা কৰি থাকিলে মোৰ মেম চাহাবে পাক মাৰি চাই যাহি। গতিকে তই মোক বচা মালতী। মই এতিয়া তাৰমানে ঘৰৰ পৰা বস্তু চুকৈ এনে তোমাক খুৱাব লাগে? কথা এষাৰ ভালকৈ নজনাকে ফোন কৰে ছাছপেণ্ড কৰি দিয় কিয় হে? কি কৰি দিওঁ? ছাছপেণ্ড মানে সন্দেহ।
আচল কথাটো বেলেগ। কি কথা ভালকৈ নোকোৱা কিয়? আমাৰ যে অল ফাদাৰটো মানে ছাৰৰ বুঢ়া দেউতাকটো মানুহজন পেট বেমাৰী, সিদ্ধ কিবা অলপ দিলে খায়। ছাৰে দেউতাকৰ বাবে মিল্কিঙৰ ব্যৱস্থা কৰিছিল, মানে গাখীৰ। বাইদেউ হঠাৎ সকলোবোৰ ক্ল'জ কৰি দিলে। এতিয়া মানুহজনক দেখিলে বেয়াই লাগে জানো মালতী। নিজ শহুৰেকটো কেনে কৰেনে? শহুৰেক নহয়, ছাৰৰ দেউতাক। গিৰিয়েকৰ দেউতাক হ'লে শহুৰেক নহয় নেকি? তই বৰ গাঁৱলীয়া মালতী। হা? কাণে কাণে কওঁ শুন। কি কল মনে মনে থাকিলি দেখোন? ভাবিছো। কি ভাবিছ? মোৰ ভাগ্য ভাল। তোৰ আকৌ কিহৰ ভাগ্যটো ভাল হ'ল হে? তোমাৰ দেউতা আছে, গতিকে মই শহুৰ পাম। মোৰ দেউতা নাই, তুমি শহুৰ ক'ত পাবা? গতিকে মোৰ ভাগ্য ভাল। মানে তুমি বৰ বেছি টাউনীয়া। কি কলি? তোমাৰ ছাৰৰ আপোনালোকে ছাৰৰ দেউতাকক কনচাল্টিং কৰিব আহিছে নেকি? কি ক'লা? মানে লগ ধৰি নিবলৈ আহিছে নেকি? মই তেখেতৰ লগতে কিছুদিন কাম কৰিছিলোঁ। হয়। তেখেত তাৰ পৰা অহাৰ পিছত কোনো খবৰ বাতৰিয়ে নাই। খবৰ এটা কৰোঁ বুলিহে আহিছিলোঁ। বাৰু আমি বেলেগ এদিনে আহিব লাগিব বুজিছা। হয়। তেখেত আহিলে ক'বা যে তেখেতক লগ পাবৰ কাৰণে বিদ্যালয়ৰ সভাপতি মাধৱী আৰু প্ৰতিমা মাষ্টৰী আহিছে। তেখেত যে আজি পেটৰ বোলে কিবা ফটো ষ্টেট ল'ব গৈছে হেনো। পিছে অটোৰ পৰাই আহিব লাগিছিল খালি, কিন্তু অহা নাই। ক'বা বুজিছা, আমি বেলেগ এদিন আকৌ আহিম সুবিধা চাই। আমি যাওঁ বুজিছা। হ'ব বাৰু। ব'লা। তেখেত জাষ্ট টাইমিংত আহি গৈছে নহয়। ছাৰ আহিছে নি? হয়, ছাৰৰ দেউতাক আহি গৈছে। বৰ ভাল কথা। কথা পাতক আপোনালোকে দেই। আজি মোৰ কি সভা যেন লাগিছে নহয়। ভালে আছে কাকতি, প্ৰতিমা, মাধৱী ভালে আছা? স্কুলখন ভালে চলিছেনে? ল'ৰা ছোৱালীবোৰ ভালনে? এইবাৰ বৃত্তি কেইটা পালে? বৃত্তি এই ডমৰ ল'ৰাটোৱে বৃত্তি পাব লাগিছিল, পালে কিজানি নহয় জানো? আৰু সেই নৈ কাষৰ নীলা ৰং দিয়া ঘৰটো কি আছিল? নগেন এই নগেন কৰ্মকাৰ। এই তেওঁৰ ছোৱালীজনী দীপালী, তাইও চাগে বৃত্তি পালে। মুঠতে যিমান কি হ'লেও 6-7জনে বৃত্তি পাইছে। বৰ ভাল কথা, বৰ ভাল কথা। মোৰ আশীৰ্বাদ দিবা বুজিছা। ইহঁতক পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ ক'বা, ভাল শিক্ষক। চাওকচোন বাৰু, ময়ে বকি আছোঁ, আপোনালোকক সুবিধাই দিয়া নাই। মই বোলো আকৌ হাজৰিকা হ'ল কি, আমাক বোলো খা খবৰ ল'বলৈ সুবিধাই নিদিব নেকি? বহকচোন, বহক। পিছে ছাৰ কেনেকৈ পাইছে এতিয়া? এইবোৰ লগত যোৱা অসুখ বুজিছা, একেবাৰে ভাল ক'ত হ'ব। আৰু যাবৰো সময় হৈছে নহয়, এইবোৰ ভাল হৈ কি লাভ? তেনেকৈ কিয় কয় ছাৰ? আপোনাক আমি ইমান সোনকালে যাবলৈ নিদিওঁ নহয়। আপোনাক আমাক লাগে। নহয়নো কি হাজৰিকা, আপোনাক মাজে মাজে লগ পাই থাকিলে আমাৰো ভাল লাগে। ভাৱ হয় যে পৃথিৱীত এতিয়াও সেই আদৰ্শ বোলা বস্তু এটা জীয়াই আছে। আদৰ্শ? হয় ছাৰ, আপোনাৰ কথা প্ৰায়ে আমাৰ স্কুলত ওলাই থাকে। আপুনি গুচি অহাৰ পিছত আমাৰ স্কুলখন কিবা গহীন ভাৱটো নাইকিয়াই হৈ গৈছে। বুজিছে হাজৰিকা, আপুনি নোহোৱাৰ পৰা সেই বিদ্যালয়খন মুৰব্বী নোহোৱা ঘৰ যেন হৈ পৰিলে, যেন থাপনা নোহোৱা সেই গোসাঁই ঘৰে। বুজিছে মাধৱী, ছাৰ, মই নোহোৱাৰ বাবে তোমালোকে বেয়া পোৱা নহয়? হয় ছাৰ। এই নবীন মাষ্টৰ নামৰ নিষ্কৰ্মা মানুহজনৰ বাবে তোমালোকে দুখ কৰা? নিষ্কৰ্মা বুলি কিয় কয় ছাৰ? আপোনাৰ পৰিশ্ৰমৰ ঘাম
আমাৰ স্কুলৰ প্ৰতি চপৰা মাটিৰ মাজে মাজে প্ৰত্যেকটো ইটাৰ ফাকে ফাকে এতিয়াও জীয়াই আছে। পুৰণি ছাত্ৰসকলেও মাজে সময়ে আহি আপোনাৰ খবৰ লয়। এই পুৰণি ছাত্ৰবিলাকে আপুনি অৱসৰ লোৱা বুলি গম পাই মনত বৰ দুখ কৰে হাজৰিকা। হয় হয় এই কিছুমান অভিভাৱকে নতুনকৈ নাম ভৰ্তি কৰিবলৈ আহি আপুনি অৱসৰ লোৱা বুলি গম পাই সেই আধা বাটৰ পৰাই ঘূৰি গুচি যায় বুজিছে। এই নক'ব কাকতি, এইবোৰ কথা কৈ মোৰ জীৱনটোৰ প্ৰতি মোক জন্মাই নুতুলিব। জীৱনৰ পৰাই অৱসৰ ল'ব বিচৰা মানুহজনক আকৌ মৰণৰ হকে যুঁজ নিশিকাব কাকতি, নিশিকাব। ছাৰ, আজি আপোনাৰ কথাবোৰ ইমান আচহুৱা যেন লাগিছে। আগতেতো আপোনাক এনেদৰে ভাগি পৰা দেখা নাছিলোঁ। কি কথা হাজৰিকা, আপুনি কিবা কথাত মনত কষ্ট পাই আছে নেকি? কষ্ট? এই নাই কাকতি, কোনো কষ্ট পোৱা নাই। কিহৰ কষ্ট পাম? নিজৰ একমাত্ৰ ল'ৰাৰ লগত আছোঁ, এজনী উচ্চ শিক্ষিতা বোৱাৰী পাইছোঁ, এটা নাতি পাইছোঁ, এটা ধুনীয়া ঘৰ পাইছোঁ। কিহৰ কষ্ট পাম হে? কিহৰ কষ্ট পাম? সিহঁতে মোক একো এটা কৰিবলৈ নিদিয়ে নহয়, কেৱল বহি বহি খোৱা আৰু শোৱা। কেতিয়াবা বিৰক্তিয়ে গালিও পাৰে। আৰু চাওকচোন, সিহঁতে এটা বুঢ়াৰ বাবেনো ইমান কৰিব লাগেনে? বৰ সুখত আছোঁ কাকতি, বৰ আৰামত আছোঁ। এইবোৰ দেখি কেতিয়াবা কান্দি দিওঁ বুজিছে। সিহঁতৰ মৰমতে কান্দি দিওঁ, আনন্দতে কান্দি দিওঁ, সিহঁতৰ কষ্টতে কান্দি দিওঁ। হওক ছাৰ, আপুনি সুখত থকা বুলি জানি আমি আনন্দ পাম। এৰা, এই শেষ বয়সত যতীনে হাজৰিকাক চোৱা চিতা কৰিছে বুলি জানিবলৈ পাই বৰ আনন্দ পাইছোঁ। হয় হয় এৰা, এই যতীনকো এবাৰ লগ পাই যাব পাৰিলে ভাল আছিল হাজৰিকা। সি আহিছিল, সি আহি মোক দেখিলে কাকতি, দেখিলে সিহঁতে মোৰ বাবে কিমান চিন্তা কৰে। বৰকৈ কথা ক'লে, বেছিকৈ হাঁহিলে মই কষ্ট পাম বুলি সিহঁতৰ সদায় চকু। ডাক্তৰে বৰকৈ কথা ক'বলৈ মানা কৰিছে নহয়। বেছিকৈ কথা ক'লে, হাঁহিলে মোৰ শৰীৰটোৱে কষ্ট পাব। সেইকাৰণে সিহঁতে শাসন কৰে। সিহঁতে শাসন কৰে মোক। এটা বুঢ়ালৈ সিহঁতৰ ইমান মৰম, মোক মৰিবলৈ নিদিয়ে কাকতি, মোক মৰিবলৈ নিদিয়ে। বেয়া নাপাব, মানুহ দুখ নধৰিবা মোক। নাই ছাৰ, আচলতে অন্যায় আমাৰে হৈছে। ৰোগীয়া ব্যক্তি এজনৰ লগত ইমান চিঞৰ বাখৰ কৰি কথা পতাটো সঁচাকৈয়ে ঠিক হোৱা নাই। কি হ'ল আকৌ? খামোচ মাৰি ধৰি। পৰহিলে বাৰ্থডে আছে, কথাটো যাতে মনত থাকে। মনত মোৰ থাকিব, কিন্তু বন্তি, মই পৰহি সন্ধিয়া পাই যাম। তুমি দেউতাক অকণমান যত্ন ল'বা। তুমি ক'ৰবালৈ যাব লাগে নহয়, সোনকালে যোৱা। ৰাতি বেছি হ'লে গাড়ী চলাবলৈ অসুবিধা হ'ব। কমল, বাইদেউ। দীপক এই সন্ধিয়াখন বাহিৰত খেলি থাকিব ক'ব নালাগে, তাক ভিতৰলৈ আহিবলৈ দে। হয়, শুনিছানে নাই শুনা তুমি? গৈছো ৰ'বা। জলদি আহা। আহা ককা, আহা। এই তোমাৰ ভাগৰ লাগিব নহয়। তোমাৰ লগত থাকিলে মোৰ দুখ ভাগৰ একো নালাগে বুজিছা। মোৰ আয়ুস আৰু বেমাৰটো কম হোৱা যেনহে লাগে। তেনেহ'লে ব'লা আমি লুকা ভাকু খেলো। এতিয়া মোৰ বয়স হৈছে নহয়, এইবোৰ খেলা বয়স আছে জানো? তেনেহ'লে ক্ৰিকেট খেলো ব'লা। বলি আছো কৰবাৰ, এইবোৰ খেল মই জানো নেকি কিবা? তুমি একোৱে নাজানা। ঐ, তাতকৈ এটা বেলেগ খেল খেলিম। কি খেল? মই তোমাক কিছুমান প্ৰশ্ন সুধিম, তুমি উত্তৰ দিবা। মই এতিয়া পঢ়িব নোৱাৰো। নাপায় নহয়, পঢ়িব নোৱাৰো বুলি নকবা, নাপায়। পঢ়ি শুনি
ডাঙৰ মানুহ হ'ব লাগিব, তেতিয়াহে এজন ভাল মাষ্টৰ হ'ব পাৰিবি। ককা অঁ মই তোমাক প্ৰশ্ন কৰোঁ, তুমি উত্তৰ দিয়া। তুমি মোক প্ৰশ্ন কৰা, ঠিক আছে, কোৱা কোৱা। তুমি দেউতাহঁতৰ কি হয়? জন্মদাতা। দেউতা মাৰ কি হয়? পৰম আৰাধ্য দেৱতা স্বামী। মা দেউতাৰ কি হয়? সহধৰ্মিনী। তই মোক প্ৰশ্ন কৰচোন, প্ৰশ্ন কৰ, মই উত্তৰবোৰ সঠিকভাৱে দিব পাৰোঁ নে নোৱাৰোঁ। সুধচোন সুধচোন। মই বাৰু এই নবীন মাষ্টৰৰ জীৱন জোৰা খাতিত সঁচাকৈ কলংক সানিলে নেকি? আপুনি নাই নাই, মই খং কৰা নাই নহয়, কেতিয়াও নকৰোঁ, কেতিয়াও নকৰোঁ। শুন, তই অতীতক ধৰিবলৈ গৈ বৰ্তমানক আঙুলিৰ ফাকেৰে সৰকি যাবলৈ নিদিবি। বাকো বা মই দুখ কৰা নাই নহয় দেউতা। মই খং কৰা নাই, মই কান্দিমে বা কিয়? এয়াইতো নিয়ম। আমি চাহ লৈ থকা গছজোপাৰ পাতবোৰ সৰি পৰিলে আমি দুখ কৰোঁ, আৰু সেই সৰা পাতবোৰ জানো আমি বাহনীয়ে সাৰি নেপেলাওঁ? তেনেহ'লে মই প্ৰতিবাদ কৰিম কিয়? এটা নিথৰুৱা অকৰ্মণ্য নিৰাশ্ৰয়া বুঢ়াই তাৰ শেষ আশ্ৰয়খনৰ কাৰণে প্ৰতিবাদ কৰিব কিয়? মই জানো একালৰ বৃন্দাবন একালত পৰে